খবৰ কচোন মোৰ খবৰ বহুত ভাল গৰমত কোটটো পিন্ধি বহুত ভাল লাগিছে দিনত আৰু ভিডিঅ' কৰা নহ'ল কিবা কিবি কাম কৰি থাকিব লগা কাৰণে ইফালে আমাৰ হোষ্টেলটো মনত বিয়া হে গাইজ কি খবৰ সকলো আশা কৰোঁ সকলো ভালেই আছে আৰু মোৰো ভালেই মই পূজাই আপোনাৰ সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি বহুদিনৰ পাছত ভিডিঅ' বনাইছোঁ তো আমাৰ কলেজত তিনিদিনীয়া এটা অনুষ্ঠান পাতিছে তো চাই থাককচোন ক'ত কি হৈ আছে কি অনুষ্ঠান পাতিছে মই নকওঁ আপোনালোকক দেখুৱাই আছোঁ এইখন এখন গেট কি পাতিছে নকৈছিলোঁ ন তো সোণালী জয়ন্তী সামৰণি অনুষ্ঠান তিনিদিনীয়াকৈ পাতিছে চাই থাকক আৰু এখন গেট আছে এইখন একেবাৰে লাষ্টৰ এইখনেই আমাৰ কলেজৰ মেইন গেটখন হয় কিন্তু এইখন বনাই দিছে এয়া পতাকা উত্তোলন কৰিবলৈ থৈছে আহিয়ে ভিডিঅ' কৰা নহ'ল এতিয়া মানুহ বহুত হৈ গ'ল আহি কামত ফচি গ'লোহি আৰু এইফালে ভিতৰত বহুত কিবা কিবি আছে আমাক আহ্লাদিত কৰিছে আমি আজিৰ পৰা অহা 29 তাৰিখলৈ তিনিদিনীয়াকৈ এই মহাবিদ্যালয়ৰ গৌৰৱ উজ্জ্বল সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠান আয়োজন কৰিছোঁ আৰু আজি এই দিনত আৰু ভিডিঅ' কৰা নহ'ল কিবা কিবি কাম কৰি থাকিব লগা কাৰণে ইফালে আমাৰ হোষ্টেল আছে এইটো আমাৰ অডিটৰিয়াম এইটো হোষ্টেল এইটো আমাৰ অফিচ বহুত ধুনীয়াকৈ মানে সজাইছে আৰু কলেজখন এইফালে পূৰা ফটো মৰাত ব্যস্ত মানুহবোৰ জিংগুলা ইনষ্টাগ্ৰামত পূৰা ফটো মৰাত ব্যস্ত মিছ প্ৰজ্বলিতা তুমি খবৰ কচোন মোৰ খবৰ বহুত ভাল গৰমত কোটটো পিন্ধি বহুত ভাল লাগিছে গোটেইটো দেখাই দিছোঁ আৰু ভালকৈ এইটো হ'ল কলেজৰ পাছ চাইডটো আৰু ইয়াতে দোকানসমূহ আছে মানে ইয়াত কিতাপৰ দোকান আছে মানে কিবা কিবি আছে আৰু ইয়াতে এইফালে হ'ব সাংস্কৃতিক অনুষ্ঠানবোৰ আৰু সেয়াই আৰু আমাৰ কলেজখন এয়া আমাৰ আৰু কি ক'ম এইবোৰ কিতাপৰ দোকান এইফালে কিবা আচাৰ উলিয়াই থৈছে আইতাজনীয়ে আৰু এয়া কলেজত মাটি চাকিৰে 50 বনোৱা হৈছে